নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল চমচিখা চাখল ঘৰ। আজি মই বনাবলৈ লৈছোঁ বুট দাইলৰ সৈতে নাৰিকল। ইয়াৰ বাবে মই নাৰিকল অলপমান এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু লৈছোঁ এখিলা তেজপাত, কেইডোখৰমান পিঁয়াজ, অলপমান কালজিৰা আৰু 4-5টামান শুকান জলকীয়া। মই বুটৰ দাইলখিনি 3 ঘণ্টামান তিয়াই পিনি এটা কুকাৰত ভৰাই লৈছোঁ আৰু ইয়াত এতিয়া মই অলপমান পানী ঢালি দিছোঁ। তাৰ পৰা দি দিছোঁ হালধি, আৰু অকণমান নিমখ। এটা কুকাৰত ভৰাই লৈ এতিয়া মই গেছত কুকাৰটো পাতি দিছোঁ আৰু 4টামান চিটি দিলে মই নমাই থ'ম। মই আপোনালোকক দেখুৱাবলৈ নহ'ল, মই বুট দালিখিনিৰ লগতে নাৰিকলখিনিও দি লৈছিলোঁ আৰু 4টা চিটি মৰোৱাৰ পিছত আমাৰ বুট দালিখিনি এনেকুৱা হৈ গৈছে। মই এতিয়া এইখিনি তেল মাৰিবৰ কাৰণে গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন আমাৰ গৰম হৈ গৈছে। ইয়াত এতিয়া মই অলপ মিঠাতেল দি দিছোঁ। আপোনালোকে জানেই দাইলত তেল মাৰিবৰ বাবে মিঠাতেল বেছিকৈ দিব নালাগে। মই ইয়াত এতিয়া শুকান জলকীয়াকেইটা দি দিছোঁ। শুকান জলকীয়াকেইটা অলপ লৰাই পিনি অকণমান ৰঙচুৱা কৰি ল'ম। এতিয়া মই ইয়াত পিঁয়াজকেইডোখৰ দি দিছোঁ। পিঁয়াজো তেল মাৰিবৰ কাৰণে বেছিকৈ দিব নালাগে। দাইলিত তেল মাৰিবৰ বাবে বেছিকৈ দিব নালাগে। এতিয়া পিঁয়াজকেইডোখৰ দিয়াৰ পিছত মই ইয়াত তেজপাতটা দি দিম। আৰু মই ইমানকণ কালজিৰা দি দিছোঁ। কালজিৰাটো বৰ বেছি হ'ব নালাগে, নহ'লে তিতা হ'ব। এতিয়া ইয়াত মই দাইলখিনি দি দিছোঁ, ঢালি দিছোঁ। এইবাৰ মই ইয়াত অলপমান গৰম পানী দি দিম। মই ইয়াত অলপমান গৰম পানী ঢালি দিছোঁ। পানী দিয়াৰ বাবে মই ইয়াত আকৌ অলপ নিমখ দি দিম। মই ইমানকণ নিমখ আকৌ দি দিছোঁ। এতিয়া এইখিনি নোহোৱালৈকে মই মাজে মাজে লৰাই থাকিম, নহ'লে তলত লাগি ধৰিব পাৰে। 15 মিনিটমান সিজোৱাৰ পিছত মোৰ বুট দালিখিনি হৈ গৈছে আৰু মই এতিয়া হেতাখনেৰে অলপ এনেকৈ হেঁচি বুট দালিখিনি অলপ ভাঙি দিছোঁ। কিমান ধুনীয়া হৈছে ৰংটো। আৰু এতিয়া মই গেছটো অফ কৰি দিওঁ। বুট দালিখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেদৰে বাউল এটাত উলিয়াই লৈছোঁ পৰিৱেশন কৰিবৰ কাৰণে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে কেতিয়াবা বনাই খাই চাব। খাই ভাল পালে মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব।